কবি লক্ষীপ্ৰসাদ ৰেগনৰ কবিতা বান। পাঠ নিবেদিতা হাজৰিকা। আলফুলে ডাৱৰ এটুকুৰা চুই চালো, বুকুখন খুবেই শীতল। এচুমা দি পূবৰ ঘৰলৈ ঢাপলি মেলিলে, যাবৰ পৰত কাণে কাণে কৈ গ'ল, আকৌ বান আহিব। সঁচাকৈ বান আহি মোৰ চৌপাশ বুঢ়াই পেলালে। ডাউকৰ ৰৌজাল বৌজাল শুনি মোৰ চিকুণ টোপনি অদূৰতেই বিদুৰ হ'ল। সেই দিন ধৰি ডাৱৰৰ চকুত চকুত হৈ কিয় জানো মই একো কথাই পাতিব নোৱাৰা হলো। বানৰ মোহত ভুল গৈ চাক নৈয়াত ডুবিব ধৰিলো। অৱশেষত বালিচৰ এটাত নিজকে আৱিষ্কাৰ কৰিলো। পশ্চিমত কাচি জোনটো থৰ লাগি ৰল। বানত কেনেকৈ ডুবিছে মানুহবোৰ। জোনাকৰ জোন এটাই মোৰ চোতালত খেলিব আৰম্ভ কৰিলে। মনে মনে খিৰিকীখন খুলি দেখো চোতালত বানৰ মৰণা। বানৰ চকুলো নাই বাবে বানৰ চকু পানী নেদেখে। আইৰ চাদৰৰ আচলত ধূপ খাই থকা চকুলো দেখি বানলৈ মোৰ ভীষণ খং উঠি আহিছিল। এইবেলি বানক কোনেও সহজভাৱে ল'ব পৰা নাই। 2020 বৰ্ষতো এতিয়া কাৰো আপোন হৈ থকাকৈ নাই। বানৰ কথা ভাবি ভাবি আইৰ বুকুখন শিল হৈ পৰিছে। এটা সময়ত ডাৱৰজাক মনচন মাৰি পশ্চিমৰ দিশে আহি থকা দেখা পালো। সেমেকি উঠা বুকুখন ৰ'দাবলৈ শৈলা এখন পাৰি ৰ'দলৈ অপেক্ষা কৰি চোতালতে ৰৈ আছো। আৰম্ভ হ'ল কিনকিনীয়া বৰষুণ জাকৰ সৈতে ৰ'দ চেৰেঙাৰ খিকিন্দালি। আকৌ মোৰ সতে চুপতা চুপতি।